প্ৰথমতে মই অসমৰ আমাৰ APCC সভাপতি গৌৰৱ গগৈ ছাৰক ধন্যবাদ দিছোঁ মোক বিশ্বাসত ৰাখি মোক কেণ্ডিডেট দিয়াৰ কাৰণে। লগতে মই ছাৰক ক'ব খোজোঁ যে যেনেকৈ মোক বিশ্বাসত ৰাখি টিকেট দি দিছে, ইয়াত মই মনে প্ৰাণে জান প্ৰাণ দি কাম কৰি আছোঁ। আজি নহয়, মই 1 বছৰ 1.5 বছৰ আগৰ পৰাই মই কাম কৰি আছোঁ। আৰু নিশ্চয় আজি আপোনালোকে দেখা পাইছে যে মানুহ মই মাথা নাই। মই মাতিছিলোঁ 100-200 জন মানুহ, কিন্তু হুলস্থুল মানুহ আহি গৈছে। আৰু মই ভিতৰে কাম কৰি আছিলোঁ। মই টকা পইচা দিব পৰা নাই, তথাপিতো ঢেৰ মানুহ আহি আছে, ঢেৰ মানুহ আহি পাইছে। সেইকাৰণে আমি ধৰিব পাৰে যে ইয়াত মানুহ পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন মানে মানুহ কি পৰিৱৰ্তন বিচাৰিছে? আকৌ BPF, তাৰপিছত UPPL, এনেকুৱা নহয়, নতুন মানুহ বিচাৰিছে। নহ'লে কি হ'ব? BPFৰ নামত চৰকাৰ BPF আহিলে আকৌ কোনোবা নতুন মানুহ আহিব, তেনেকুৱাতো নহয়। এইকেইটাই চলাই আছে। সেইকাৰণে যদি পৰিৱৰ্তন আনিব লাগে, মানুহ চেঞ্জ হ'ব লাগিব, মানুহ নতুন হ'ব লাগিব। আৰু আগৰ মানুহবিলাকৰ চিন্তাধাৰা আৰু আমাৰ আগৰ যিটো লিডাৰবিলাকৰ কাম আমি দেখা পাইছে। সেইকাৰণে আজিৰ যুৱ প্ৰজন্মক যি মানে সুবিধা দিব লাগে, সেইখিনি BPF UPPL দিয়া নাই, আমাৰ কংগ্ৰেছে দিছে। আমাৰ কংগ্ৰেছে আমাৰ BTCত প্ৰায় যুৱ চামক সুবিধা দিছে। আৰু আমাৰ কাম ৰাইজে চাব লাগে আৰু আমি কাম কৰি দেখাম। এবাৰ আপোনালোকে চাব, মোৰ লগত মেক্সিমাম মানে মাইনৰিটি ভোট আছে, মানে মুছলমান ভোট আছে। মোৰ লগত মেক্সিমাম আদিবাসী ভোট আছে। মোৰ লগত গাৰো 80% ভোট আছে। মোৰ লগত বড়ো 30% ভোট আছে। তাৰপিছতো আকৌ মানে ক'ব লগাটো নাই, আৰামছে জিকি যাব। আগত যি আছিল UPPLৰ, এতিয়াতো একদম নাই, অৱস্থা নাই। আৰু BPFক এতিয়া বিশ্বাসত নাই। BPFৰ আমাৰ যি BPFৰ যি ব্যক্তিয়ে 20 বছৰ চলালে, 20 বছৰৰ পৰিণাম এতিয়া মানুহ দেখা পাইছে। সেইকাৰণে চবেই কয় নতুন মানুহ আমি ভোট দিম, এই পুৰণা কেইটাক আমি নিদিম, এনেকৈ কৈ আছে। সেইকাৰণে আশা কৰিব পাৰে এবাৰ ফলাফল ভাল হ'ব বা ফুৰে। কণ্টেষ্ট মই আগতে ভাবিছিলোঁ যে মাটি পাতা দিম, দিব নেকি, পাৰিব নেকি, এনেকৈ মই ভাবিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ সেনেকা লগত হ'ব, কিন্তু এতিয়া মানে মাটি পাতাও দিব পৰা নাই। তাৰপিছত UPPLৰ যিটো ফেৰেঙা অহাৰ পিছত যিখিনি ভাঙোন দেখা পালোঁ, সেইকাৰণে মই আজিৰ তাৰিখত ভিতৰি যি খবৰ পালোঁ, যি গাঁৱে ভূঞে গৈ যি দেখিলোঁ, প্ৰায় UPPLৰ মানে স্থিতি দুৰ্বল। সেইকাৰণে মানে BPFৰ লগত মোৰ ফাইট হ'ব। কিন্তু BPFক এতিয়া BPFে পাত্তা নাপাব যে BPFক ভোট দিব না নাই, গাৰোৱে BPFক ভোট দিব না নাই, মুছলমানে BPFক ভোট দিব না নাই, বড়ো মানুহ কিমান দিব মানে BPFক। এইখিনি এতিয়া BPFৰ মানুহ যিটো পুৰণি মানুহ, সিও গম নাপায় এতিয়া। কিন্তু মই যিটো অনুভৱ কৰোঁ, মই যেতিয়া যাওঁ, যি মানে মোক আদৰ কৰে, যি মোক মানে কয়, এতিয়া মানে মোৰহে জিখাটো ঘাটাক মই চবেই কয় মানে একদম মানে 100%। আৰু মই আৰামছে 2,000 কি 3,000 ব্যৱধানত আৰামছে মই জিকি যাম।